পেডেল মারি 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 ও গুঞ্জনি সাইকেল চলাই যাও পদুলি এরি 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 ও গুঞ্জনি তোমারে ঘর পাও পদুলি মূৰতে গৈ তোমালৈ বাটে চাও ভিতৰলৈ মাতিলে দং দংকে সোমাই যাও পদুলি এৰি 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 ও গুঞ্জনি তোমারে ঘর পাও আইয়া মোৰ কলিজাজনী আইও মোৰ চুনু মুনু আইও মোৰ ফুচুজনী গজোপা তলত বহি যে কি মজা লাগে ইমান ধুনীয়া বতাহ এজোপা তলত বহি থাকিলে যে গৰমৰ অনুভৱেই নহয় বদনটো ইমান দেৰি অহা নাই তাক গেলা আনিবলৈ পঠিয়ালো কেনেবাকে বাৰু সি অকলে অকলে বাটত গেলি থকা নাইতো গেলা ঐ চক্ৰা দে না 10 টকা এটা দে এই 20 টকা এটা আছিলেহে লগৰটোক গেলা আনিবলৈ পঠিয়াই দিলোঁ তহঁতক আকৌ ক'ৰ পৰা দিম ঐ মিছাকে নকবি দে না চক্ৰা 10 টকা এটা দে বহুত আশীৰ্বাদ দিম ঐ মিছাকে কোৱা নাই 20 টকা এটা আছিলে লগৰটোক গেলা আনিবলৈ পঠিয়াই দিলোঁ পাৰিলে তইহে দে মোক 20 টকা এটা গেলা খাবলৈ ময়ো তেতিয়া বহুত আশীৰ্বাদ দিম ঐ কিন্নৰৰ পৰা পইচা খুজিবলৈ লাজ লগা নাই তোৰ অকনো লাজ আকৌ কিয় কৰিম সেইটোনো কি লাজ কৰিবলগীয়া কথা ঐ দে না মোক 20 টকা এটা দে তেতিয়া যে মই তহঁতৰ দুইজনীকে বহুত আশীৰ্বাদ দিম ঐ মিনু বৈ ই বহুত ভিখাৰী হয় সি দিয়াক চাই আমাকে খুজিছে পইচা বৈ দিদি ঐ তহঁতি দুইজনীয়ে পিছে চুলিত কি তেল লগাও ৰে তহঁতৰ চুলি ইমান দীঘল দীঘল তোক কিয় কম হা ভিকহু আইও মোৰ ফুচু দুজনী মোৰ হুঞ্জনী মোৰ জানজনী আগততো এহেঁতিবোৰ অকল ট্ৰেইন বাছতহে ঘূৰে আজিকালি যে গাঁৱে গাঁৱে ঘূৰিব ধৰিলে কেনেবাকে এহেঁতৰ এজনী পতাব পৰা হ'লে একদম বহি বহি খাপ পাৰিলোহেঁতেন দেই কিয়নো এহেঁতৰ ডেইলি বহুত ইনকম নহয় ঐ চক্ৰা দে 10 টকা এটা দে ঐ চক্ৰা দে মোকো দে 10 টকা বাপৰে বাপ এইবোৰচোন গাঁৱে গাঁৱে আহিবলৈ ধৰিলে পইচা তুলিবলৈ কিন্নৰ দে আকৌ চক্ৰা কি ভাবি আছ এইটো যুগ জিঅ' দে চক্ৰা দে এই চক্ৰাটো যে বহুত ভাল ন দিদি আমাক ধুনীয়া যে পইচা দি দিছে চক্ৰাটো ভাল আছে এহেঁতি বাৰু আজিকালি ট্ৰেইনত পইচা নুতুলে নেকি হয় গাঁৱত তুলিবলৈ যে আহিছে লগত খুচুৰা 20 টকা এটা আছিলেহে দিয়ে দিব লগা হ'ল নহয় চালা নিদিলেও বিপদ নহয় যেনি তেনি টিপা দি দিয়ে এবাৰ ট্ৰেইনত পইচা বিচাৰোঁতে মই নিদিছিলোঁ আইও যিটোহে টিপা দিলে মনত পৰিলে যে এতিয়াও চিং চিং কৰে দুটাচোন কিন্নৰ আহিছে এফালে পলোৱাহে কথা দে ইয়াৰ পৰা ঐ পেহী সোমাই দে ভিতৰত সোমাই দে কিন্নৰ আহিছে এহেঁতি যে মাইকী মানুহক একো নকৰে কিন্তু মতা মানুহক যে বৰ দিগদাৰ লগায় ঐ দিদি দে 10 টকা দে মোকো দে 10 টকা দিদি তোক আশীৰ্বাদ দিম তোমালোকে অকল মতা মানুহৰ পৰা লোৱা বুলিহে শুনিছিলোঁ আজিকালি মানে মাইকী মানুহৰ পৰাও লোৱা নেকি দিদি আমি মতা মাইকী ভেদাভেদ নকৰোঁ আমি চবৰ পৰাই লওঁ দে 10 টকা দে 10 টকা দিবলৈ মোৰ লগত আকৌ এতিয়া কেছ নাই নহয় দিদি এইখন QR ক'ডতে মাৰি দে 20 টকা হ'ব দিদি আহিলে আমাৰ এই গাঁৱত ঘূৰিছা যে দিদি ট্ৰেইনত নুঘূৰো ট্ৰেইনত ঘূৰিলে কি হ'ব পইচাই নাপাওঁ
এটা ডবাত 10জনী 12জনী উঠি দিয়ে, তেনেকুৱাত আৰু মানুহে কাক পইচা দিব? সেইকাৰণে আমি গাঁৱে গাঁৱে ঘূৰো। আচ্ছা। ঐ দিদি, এফালে যাম বুলি ভাবিছো। এফালে কুকুৰ আছে নেকি? কুকুৰলৈ যে বেলেগ ভয় লাগে জানো। কালি হালকাঠনি গাঁৱলৈ গৈছিলো, কুকুৰ এটাই আমাৰ দুইটাৰে মেখেলা পেটিকোট খুলি পঠিয়ালে জানো। পাৰিবা পাৰিবা, আমাৰ গাঁৱত যে মেখেলা পেটিকোট খুলি পঠোৱা কুকুৰ নাই। যিকেইটা কুকুৰ আছে তেহেঁতি বেলেগ শান্তশিষ্ট, অকণো নকৰে দুষ্ট। হয় নেকি? শুক্ৰিয়া শুক্ৰিয়া দিদি। বৈ। এহেঁতি যে পইচা তুলিবলে গাঁৱে গাঁৱে সোমাব ধৰিলে আৰু। 20 টকা এটা দি দিলো আৰু, ইমান গৰমখনত আহিছে। এতিয়া এহেঁতক অহা দেখিছে নহয়, এই বাকী কিন্নৰবোৰ গায়ে গায়ে আহিব, চাই থাক পইচা তুলিবলে। এতিয়া যি দেখিছো বাহিৰত ওলাই থাকিব নোৱাৰি, খুজিলে আকৌ নিদিয়াকেও থাকিব নোৱাৰি নহয়। আৰু তেহেঁতি মাইকী মানুহক ইমান দিগদাৰ নলগায়, কিন্তু মতা মানুহক যে বৰ দিগদাৰ লগায়। পইচা নিদিলেতো আৰু হৈছে। ঐ চকৰা, দে 10 টকা এটা দে। দাদা নাই নহয় আমাৰ লগত 10 টকা। 10 টকা বাদ দিয়ক, 5 টকাও নাই আমাৰ লগত। 5 টকা বাদ দিয়ক, এটকাও নাই আমাৰ লগত। ঐ ল'ৰা, কাক দাদা বুলি ক'বলৈ আহিছ? কাক দাদা বুলি ক'বলৈ আহিছ? আমাক কি দেখাত দাদা লাগিছে? থাপৰ লাগে তোক। যেতিয়া ধৰিলে কাণতলীয়া চৰ দিম, তেতিয়া গম পাবি দাদা বুলি ক'বলৈ আহিছ। ভাল বাচিলো দেই, দুইজনীয়ে থলেহেঁতেন আজি আমাক। ঐ তই দাদা বুলি ক'বই নালাগে নহয় তেহেঁতক। কি বুলিনো ক'ম তেহেঁতক? দাদা বুলি নক'লে বাইদেউ বুলিওতো ক'ব নোৱাৰো, কাৰণ তেহেঁতি বাইদেউ নহয়। সেইটোও হয়। কিয় আহিছে বাৰু হয় তেহেঁতি আমাৰ গাঁৱলৈ? কিয় আহিব আৰু, পইচা বিচাৰি আহিছে। কেলে আমাৰ দুইটাক পইচা খোজা নাছিলে নেকি? আজিকালি মানে হিজৰাবোৰ এনেকেও আহে ন, পইচা বিচাৰি গাঁৱে গাঁৱে। আগত আকৌ ট্ৰেইনত, বাছতহে পইচা তুলি ফুৰা দেখো। ঐ কাকা, দে 10 টকা এটা দে। আজি তোমালোকে ট্ৰেইন নাপালা নে কি? আমাৰ গাঁৱলৈ আহিছা যে। কাকা, আমি ট্ৰেইনত নুঘূৰো নহয়, গাঁৱে গাঁৱে ঘূৰো। দে 10 টকা এটা দে। তোমালোকে বাৰু পইচা মোৰ নিচিনা বুঢ়া মানুহটোকো খুজিব লাগে নে? ডেকা ল'ৰাকহে খুজিব লাগে? কাকা, আমি একো বাছ বিচাৰ নকৰো। আমাৰ বাবে ডেকা বুঢ়া ল'ৰা ছোৱালী বোৱাৰী চব সমান। দে 10 টকা এটা দে। দেউতা দি দিয়া 10 টকা দি দিয়া। লোৱা। কাকা, যুগ যুগ জিঅ', শুক্ৰিয়া কাকা। কাকা, দে মোকো 10 টকা দে। কেলে 10 টকা দিলে নহ'ব নেকি? দুইজনীয়ে 5 টকা ভগাই ল'বা। কাকা, নাই 10 টকা লাগিবই। বস্তুৰ দাম ইমান বাঢ়িছে। বস্তুৰ দাম হেমন্তহে বঢ়াইছে। তোমালোকে আমাক টেগেজা দিলে নহ'ব নহয়, সাধাৰণ মানুহক। লোৱা। থেংক ইউ কাকা। যুগ যুগ জিঅ'। কি যুগ জীয়াম হয়, গাত যিহে 101টা বেমাৰ নমৰি কথমটি জীয়াই আছো। কাকা, আমি কিন্নৰে আশীৰ্বাদ দিছো, তোৰ সকলো বেমাৰ ঠিক হৈ যাব, ঠিক আছে? বাৰু, চাব লাগিব তোমালোকৰ আশীৰ্বাদে কাম দিয়ে নাই, মোৰ বৰ বেমাৰবোৰ ঠিক হয় নাই। ঠিক হৈ যাব কাকা, চিন্তা নকৰিবি। দেউতা, তেহেঁতৰ কমলা এটা পৰি গ'ল। ৰ'বা, তোমালোকৰ কমলা পৰি গ'ল, কমলা। অফ চিজনতো ইমান ধুনীয়া কমলা ক'ত পাইছে এহেঁতি? এইটো তোমালোকৰ কমলা, লোৱা। পৰি গ'ল। নাই সেইটো কমলা আমাৰ নহয়। হয় তোমালোকৰে হয়, তোমালোকৰ পৰাই পৰি গৈছে আকৌ। ক'ত গৈছাগে? লৈ যোৱা আকৌ তোমালোকৰ কমলা। দেউতা চোৱা, সেইটো আকৌ এটা কমলা পৰি গ'ল তেহেঁতৰ। তেহেঁতৰ গাৰ পৰা ইমান কমলা কেনেকে পৰিছে হয়? ইফালে তেহেঁতৰ কমলা নহয় বুলি কৈছে।
দেউতা কেনেবাকে এইবোৰ কমলা তেহেঁতৰ বুকুৰ পৰা সৰি পৰা নাইতো। দতুৱা তইচোন কম নহয়, তই পুৰা জেগাতে ধৰিছ। মানে এইকেইটা হিজিৰা মতা হয়। হিজিৰা ভেকচন ধৰি বুকুত কমলা ভৰাই ভৰাই আহিছে। ঐ ৰ বুলি কৈছো নহয়, মোৰ 20 টকাটো দে। হিমাংশু, পলা পলা, বুঢ়াটোৱে গম পাই গ'ল। তই বাৰু কমলা দুটা সযতনে ৰাখিব নোৱাৰিলি নে পাগল? যিমানহে গম পৰিছে খজুৱাওঁতে ওলাই পৰিলে আকৌ, গমেই নাপালো। ভালে ভালে মোক 20 টকা দে বুলি কৈছো, দে, নহলে কমলা মাৰি তহঁতৰ এতিয়া বুকু ভাঙি দিম। দতুৱা ভেপাল কি চাইছ? যা 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 যা, খেদি যা, মোৰ হাই প্ৰেছাৰ, মই ইমান দৌৰি যাব নোৱাৰো। হিমাংশু, বৈ খেদি আহিছে সেইটোৱে। গেলা মই খায়ে থাকিম, খায়ে থাকিম, খায়ে থাকিম, হেঁপা নপলোৱালৈকে। তোৰে সপোন দেখি থাকিম, দেখি থাকিম, দেখি থাকিম, বাস্তৱ নোহোৱালৈকে। গছজোপা তলত বহি যে গেলা খোৱা মজাই বেলেগ, নে কি কবদন? নকবি আৰু, এজোপা তলত বহি গেলা খাই একদম চৰম সুখ লাগে। মোৰ হুঞ্জনী, মোৰ জানজনী, মোৰ ফুচু দুজনী ঘূৰিলাই নেকি? মোৰ হুঞ্জনী, মোৰ জানজনী ক'ত গৈছাগে? আহাচোন, আহা মোৰ কাষলে, আহা, একেলগে বহি কথা পাতো। তিলৈ ছোৱালী দুজনীক তই চিনি পাও নে কি? বদন, সেই দুজনী ছোৱালী নহয়, হিজৰা হয়, হিজৰা। হিজৰা? দেখিবলেচোন হাইলাক একদম ছোৱালীৰ নিচিনা। তই পিছে কেনেকে গম পালি তেহেঁতি হিজৰা বুলি? তেহেঁতি মোক পইচা খুজিছিলেহি আকৌ, 10 টকা দে, 10 টকা দে, পুৰা থাপক থাপক মাৰি চাপৰি বজাই। ল'ৰাটো কি হ'ল? কি চাইছ? এইফালে মতা দুটা যোৱা দেখিছিলে নেকি? মতা দুটা চাদৰ মেখেলা পিন্ধি এইফালে গৈছিলে। আৰু তেহেঁতি মতা নহয়তো, তেহেঁতি হিজৰা হয়, হিজৰা। তেহেঁতি হিজৰা নহয়, তেহেঁতি মতা হয়, মতা। হিজৰা ভেকচন ধৰি পইচা তুলিবলৈ আহিছিলে। তেহেঁতি হিজৰা নহয়, মতা। ল'ৰা, তই কেনেকে গম পালি? তেহেঁতৰ বুকুৰ পৰা কমলা হৈ পৰিলে আকৌ, বুকুত কমলা ভৰাই আনিছিলে, তেনেকে গম পালো।